আদম আলাইহিস সালামক সৃষ্টি কৰাৰ পিছতে যেতিয়া রূহ দিলে, রূহ দিয়াৰ পিছত আদমক কৈছে যে তোমালোকে আদমক সিজদা কৰা বুলি কোৱাৰ লগে লগে সকলো ফেৰেশতাই সিজদা কৰিলে, কিন্তু এজনে সিজদা নকৰিলে, তাক আল্লাহ তাবাৰক ওয়া তাআলাই ইবলিস বুলি ঘোষণা কৰিলে। ইবলিস বুলি ঘোষণা কৰিলে। কিন্তু আকৌ আদম আলাইহিস সালামক আল্লাহ তাবাৰক ওয়া তাআলাই কিছুমান সামগ্ৰী বস্তুবিলাকৰ নাম বা বস্তুবিলাকৰ নাম কোৱাৰ কাৰণে এইটো কি বস্তু, এইটো কি বস্তু, এইটো কি বস্তু তুমি কোৱা। আদম আলাইহিস সালামক ক'লে, আদম আলাইহিস সালামে একদম পুৰা পটকে গোটেই নামখিনি কৈ দিলে। ফেৰেশতাসকলক কৈছে, ফেৰেশতাসকল তোমালোকে কোৱা। যেটা ফেরেশতাসকলে কৈছে কালু সুবহানাকা লা ইলমা লানা ইল্লা মা আল্লামতানা ইন্নাকা আনতাল আলিমুল হাকীম। বলে আল্লাহ আপুনি তো আমাক ইয়াৰ জ্ঞান দিয়াই নাই, আমি ক'ৰ পৰা কম। আপুনি তো আমাক ইয়াৰ জ্ঞান দিয়াই নাই, আমি ক'ৰ পৰা কম। এটা কথা মনত ৰাখিবা ৰে দুনিয়াৱালো, শুনি লওক, আল্লাহ তাবারক ওয়া তাআলা আদম আলাইহিস সালামক দুনিয়াবী ইলম দিছিল, আখিরাতৰ ইলম দিছিল, ইসলামিক ইলম দিছিল, দুনিয়াৰ ইলম দিছিল। ভাই আসরি ইলম যাক কোৱা হয়, আসরি জেনারেল জ্ঞান, সাধারণ জ্ঞানৰ ইলম দিছিল। তো এইটো কাৰণে ইয়াৰ দ্বাৰা বুজা গ'ল এজন মানুহ যদি মুত্তাকি আৰু পৰহেজগাৰ হয়, উলামাসকলে বিভিন্ন তাফসীৰৰ কিতাপবিলাকত লিখিছে আৰু কৈছে যে যদি এজন মানুহ আল্লাহৰ পৰিচয় বিচাৰে, আল্লাহক চিনি পোৱাটো বিচাৰে, আল্লাহ এজন, আল্লাহৰ গুণাৱলী জানিব বিচাৰে, কৈছে তেতিয়াহ'লে সেইজন মানুহৰ শিক্ষাৰ প্ৰয়োজন। সেইজন মানুহৰ শিক্ষাৰ প্ৰয়োজন। শিক্ষা নহলে কৈছে কোনো পধ্যে কোনো কাৰণতে তো আল্লাহক চিনি নাপায়। শিক্ষাৰ প্ৰয়োজন। আজি মুছলমান সমাজ বা আমাৰ ভাৰতবৰ্ষ